সকলো মানুহে ধনী হোৱাৰ ইচ্ছা কৰে, ধনী হৈ এটা ভাল জীৱন জীয়াৰ ইচ্ছা কৰে আৰু ধনী হ'বলৈ বহু পৰিশ্ৰম কৰে, কিন্তু ইচ্ছা কৰিলে সকলো মানুহে ধনী হ'ব নোৱাৰে। এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম ধনী মানুহ হোৱাৰ 4টা উপায়ৰ বিষয়ে, যিকেইটা ফ'ল' কৰি সকলোৱে ধনী হ'ব পাৰিব। ধনী মানুহ হোৱাৰ প্ৰথম উপায়টো হ'ল ছেভিং কৰা। যদি আপুনি ধনী হ'ব বিচাৰিছে তেতিয়াহ'লে আপুনি ছেভিং কৰিবলৈ শিকিব লাগিব। আপুনি এইটো নিৰ্ধাৰিত কৰিব লাগিব যে আপুনি কেনেধৰণে ছেভিং কৰিব পাৰিবা। আপুনি যেতিয়ালৈকে ছেভিং কৰিবলৈ নিশিকা বা ছেভিং নকৰিবা তেতিয়ালৈকে আপুনি ধনী হ'ব নোৱাৰিবা। সেইকাৰণে যিমানে পাৰা যায় সিমানে ছেভিং কৰিব লাগে আৰু ছেভিঙৰ পৰিমাণটো বঢ়াই থাকিব লাগে যাতে আমি অতি সোনকালে ধনী হ'ব পাৰোঁ। ধনী মানুহ হোৱাৰ 2 নম্বৰ উপায়টো হ'ল অলাগতিয়াল বস্তুত পইচা খৰচ নকৰা। ধনী মানুহে কেতিয়াও অলাগতিয়াল বস্তুত পইচা খৰচ নকৰে। তেওঁলোকে প্ৰয়োজন হোৱা বস্তুতহে পইচা খৰচ কৰে। তেওঁলোকে জানে যে যদি তেওঁলোকে য'তে ত'তে পইচাবোৰ খৰচ কৰে তেতিয়াহ'লে তেওঁলোকে কেতিয়াও ধনী হৈ থাকিব নোৱাৰিব। সেইকাৰণে ধনী মানুহবোৰে অলাগতিয়াল বস্তুত পইচা খৰচ নকৰে। তেওঁলোকে অলাগতিয়াল বস্তুত পইচা খৰচ কৰাতকৈ কোনো ভাল ঠাইত ইনভেষ্ট কৰে য'ৰ পৰা তেওঁলোকৰ ভাল লাভ হয়। ধনী মানুহ হোৱাৰ 3 নম্বৰ উপায়টো হ'ল নতুন নতুন স্কিল শিকা। ধনী মানুহে সদায় নতুন নতুন স্কিল শিকি থাকে, কিয়নো তেওঁলোকে জানে যে যিমানে স্কিল জানিব সিমানেই বেছি উপাৰ্জন কৰিব পাৰিব। সেইকাৰণে তেওঁলোকে সদায় নতুন নতুন স্কিল শিকিবলৈ চেষ্টা কৰি থাকে। তেওঁলোকৰ দৰে আমিও সদায় নতুন নতুন স্কিল শিকিবলৈ চেষ্টা কৰি থাকিব লাগে, যাতে আমিও তেওঁলোকৰ দৰে উপাৰ্জনৰ বহুকেইটা পথ উলিয়াব পাৰোঁ আৰু সোনকালে ধনী হ'ব পাৰোঁ। ধনী হ'বলৈ হ'লে এটা কামতে লাগি থাকিলেই নহ'ব। এটা কামত লাগি থাকিলে আমি কেতিয়াও ধনী হ'ব নোৱাৰিম। ধনী হোৱাৰ কাৰণে আমি বহুকেইটা উপাৰ্জনৰ পথ বাছি ল'ব লাগিব। ধনী মানুহ হোৱাৰ 4 নম্বৰ উপায়টো হ'ল ইনভেষ্ট কৰা। ধনী হোৱাৰ আন এটা উপায় হ'ল ইনভেষ্ট কৰা। আমি পইচা কেৱল জমা কৰিলেই নহ'ব, তাক ভাল ভাল ঠাইত ইনভেষ্ট কৰিবও জানিব লাগিব। যেতিয়ালৈকে আমি ইনভেষ্ট কৰিব নিশিকিম বা ইনভেষ্ট নকৰিম তেতিয়ালৈকে আমি ধনী হ'ব নোৱাৰিম। সেইকাৰণে আমি সদায় ভাল ভাল ঠাই চাই পইচাবোৰ ইনভেষ্ট কৰিব লাগে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু এনেকুৱা ভিডিঅ' চোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।